আপাৰ আসামৰ কালচাৰ দেখা পাম ন এনেকে আৰু এইফালে মেকআপ কৰি আছে এয়া চাওক অহাকালি প্ৰসাদৰ এয়া চাওক মেহেন্দি আঁকি আছে এয়া হিমাক্ষীৰ আমি সব এতিয়া ফুৰিব যাম এয়া সব টেক কৰিব পাৰিব লুনা এয়া চাওক আমাৰ এয়া মেহেন্দি নমস্কাৰ গোলাঘাটৰ পৰা আৰু আমি আছো গোলাঘাটৰ সৰু পথাৰত তো মই ভাবিছোঁ আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল কাৰণ মোৰ খবৰ যিমানে যি তো বৰ বেছি পলম নকৰাকৈ ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এয়া চাওক চবে তামোল কাটাত লাগি গৈছে পুৰা ময়ো কাটিম আৰু এইফালে তেল পিঠা বনাই আছে জেঠাই এয়া চাওক জেঠিত তেল পিঠা বনাইছে মজা একদম হৈ আছে এইফালে ৰেডি এয়া চব ও পিঠা কেংকা হৈছে বহুত টেষ্টি হৈছে আমি টেষ্ট কৰি চালোঁ এইফালে জুইশাল কি ধুনীয়া তো অহাকালিৰ কাৰণে চব প্ৰিপাৰেশ্যন চলি আছে পুৰা পিঠা ৰেডি হৈ আছে এয়া জেঠাই প্ৰিপাৰেশ্যন পুৰা হৈ আছে পেণ্ডেল চলি আছে পেণ্ডেলৰ কাম আৰু আমি যাম এতিয়া ফুৰিবৰ কাৰণে আমি চব এতিয়া ফুৰিব যাম এয়া চব ৰেডি কৈ দিবা এতিয়া লেডিজ গেং আউটিং ইভিনিং আউটিং একদম বহুত মানুহ আমি চাওক কি ধুনীয়া পৰিৱেশ আবেলি টাইমত আমি ফুৰিব আহিছোঁ এয়া ফটো ছেশ্যন চলি আছে সৰু সুৰাকৈ একদম মজা লাগি আছে আৰু এয়া মেহেন্দি এতিয়া আমি চব মেহেন্দি আঁকিম চব ইধৰ লড়কি লোক হে এইফালে আমাৰ কইনা তো এতিয়া আমি মেহেন্দি আঁকিম চাই থাকক এইফালে এয়া চব মেহেন্দি আঁকি আছে আমাৰ কইনা নেল পলিচ গুচাই আছে মুখেৰে গান গাই আছে আৰু গান বুজোৱাই নাই আঁকি ললোঁ মজাছে এইটো চাইডে আঁকা নাই অকল এইটো চাইডে আঁকিছোঁ নাই এখন বনাই আছে মজা আছে কমপ্লিট হোৱা নাই দেখাম আপোনালোকক কমপ্লিট হ'লে আৰু এইফালে হেমাই কালাৰ কৰি আছে এইখন চাওক কিমান ধুনীয়াকৈ বনাইছে এনেকুৱা লাগিলেও কণ্টেক্ট কৰিব পাৰিব তাইক নিবনুৱা হাঁহ বুলি আছে আমাৰ কইনা মেহেন্দিৰ কাৰণে ৰেডি হৈ আছে ৰাতি 8:30 বজাত এইফালে ৰেডি কৰাই দি আছে অংগনাই এইফালে চাই দিয়া আৰু মোৰ মেহেন্দি শুকাবই আৰু বেছি সময় নাই তো কেনেকুৱা কালাৰ উঠে আপোনালোকক দেখাম মজা আছে চাওক এইটো কমপ্লিট হৈ গ'ল কিমান ধুনীয়া লাগিছে মজা একদম ভাল লাগিছে না বহুত বেছি ধুনীয়া লাগিছে এনেকুৱা লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব লুনাক পুৰা হেণ্ডমেড হয় একদম মজা মজা আৰু এইফালে ৰিং থোৱাৰ কাৰণে দেখা পাব এয়া চব কিমান ধুনীয়া লাগিছে এয়া লুনাৰ ভণ্টি মেহেন্দি আঁকি আছে চব কি মজা এইফালে ৰিম্পী আঁকি আছে এয়া আমাৰ কইনা এইফালে চব কেনেকুৱা লাগি আছে কইনা তোমাৰ কেনেকুৱা লাগি আছে কিবা এটা হৈছে আৰু এয়া মেহেন্দি বাকী পিছ চাইডটো আঁকিব আছে সেইটো আঁকিব হেমাই চাই থাকক ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম আৰু এয়া চাওক অহাকালিৰ কাৰণে জেঠাই মাছ ভাজি আছে এয়া ভাজা হৈ গ'ল এয়া ভাজিব আছে এয়া ভাজি আছে মজা এয়া ভঁৰাল ঘৰ লুনাহঁতৰ আৰু ইয়াতে এনেকৈ জেঠাই ৰান্ধি আছে ধুনীয়াকৈ চৌকাত এইফালে ভঁৰাল ঘৰ এইটো এতিয়া ইয়াত বৰষুণে আহিছে এয়া চাওক অহাকালি প্ৰসাদৰ কাৰণে কলপাত এনেকৈ কাটি থৈ দিছে এইফালে কুঁহিয়াৰ এই চবকে মানে প্ৰসাদ কলপাতত দিবতো পুৰা এক্সাইটেড হৈ আছোঁ আমি ন আমি ফাৰ্ষ্ট মানে আপাৰ আসামৰ কালচাৰ দেখা পাম ন এনেকৈ তাকো এংগেজমেণ্ট ফাৰ্ষ্ট টাইম তো আমি পুৰা এক্সাইটেড হৈ আছোঁ আৰু এয়া ৰাতি এতিয়া আমি চব ভাত খোৱাত এইফালে কইনা আমাৰ মেহেন্দি চেহেন্দি হ'ল এইফালে ভাত ভাজি দালি আচাৰ বটা এইফালে ৰিম্পী হেমা চব আমি এতিয়া ভাত খাম মজাছে খাই মেলি আপোনালোকক লগ পাই আছোঁ ৰাতিপুৱা আমি পুৰা শুই উঠি গা চা ধুই ল'লোঁ তো অলপ কালাৰ আহিছে তো এইফালে নিয়ম কিবা কিবি ষ্টাৰ্ট হৈ গৈছে আমাৰ কইনা ৰেডি হ'ব ধৰিছে তো আপোনালোকক অলপ দেখাই আছে চব এইফালে চাওক ভকতৰ কিবা কিবি নিয়ম ষ্টাৰ্ট হৈ গৈছে এইফালে তেওঁলোকে
প্ৰসাদৰ কাৰণে যোগাৰ কৰি আছে এইফালে ৰান্ধনি ৰান্ধিব ষ্টাৰ্ট কৰি দিছে এইফালে আমাৰ হেমাৰাই গা পা ধুই ধুনীয়াকৈ আহি গৈছে আৰু এয়া আমাৰ ৰিম্পি চাই দিয়া এইফালে আৰু ইয়াত কইনা ৰেডি কৰাই আছে চিন্ময় এয়া চলি আছে মেকআপ আৰু এয়া চব নেইলছ লগাই দিলো গাইস পুৰা একদম ফেক নেইলছ হ্যাপেন গাইস য়েছ ফেক নেইলছ बोले बोले गाइस यहाँ हेमा रिम्पी सब मेहनत करके ये लगा रहे हैं কেজনী মানুহে মোক মানে ৰেডি কৰাই আছে লগা হৈছে মেকআপ কৰি আছে এইফালে নেইল চাওক নেইল কি পেইণ্ট মজা লাগিছে অঁ সঁচাকৈ বহুত ধুনীয়া কথা না আৰু এয়া চাওক নেইল পেইণ্ট লগাই দিলে কি মজা লাগিছে এয়া চাওক একদম বঢ়িয়া এইফালে আমাৰ কাপোৰ চাপোৰ উলিয়াইছোঁ পিন্ধিম আৰু আমিও লাহে ধীৰে দেখাম আপোনালোকক চাই থাকক আৰু এইফালে আমি ৰেডি হৈছোঁ ফুল লুক দেখাম আপোনালোকক এতিয়া দৰা পাৰ্টি আহি পাইছে দেখাই আছোঁ এইফালে হেমা তো ৰিম্পিৰ ভিতৰত আছে তাই ৰেডি হৈ আছে বহুত ছোৱালীটো লাহে লাহে ওলাইছোঁ তো দেখাই আছোঁ আপোনালোকক এইফালে পৰ্ববিলাক এইফালে অংগনা এয়া চাওক আহি পাইছে এইফালে খাই আছোঁ আপোনালোকক যি পাৰোঁ আমিও আদৰিব আহিছোঁ দৰা আহিছে বঢ়িয়া ৱেলকাম এইফালে আমাৰ কইনা ৰেডি হ'ল কইনা কেনেকুৱা লাগি আছে অনুভৱটো তোমাৰ বেয়া লাগিছে কান্দি দিম এইফালে আমাৰ সুন্দৰী যুৱতীসকল ৰিম্পি হেমা চব আৰু এয়া আমাৰ ব্ৰাইড পুৰা ৰেডি আমি চব লাইন পে আজাও অঁ একদম বেষ্ট দিব যাতে জোপোৱা জীৱন বিৰাট ধুনীয়া হয় সুখৰ হওক পুৰা এইফালে হেমা লুনা ৰিম্পি হিমা তো আমি চব ধুনীয়াকৈ সাজি মেলি ওলাইছোঁ দেখাই থাকিম আপোনালোকক ধুনীয়াকৈ চাই থাকক আৰু এতিয়া নিয়মবিলাক আৰম্ভ হ'ব আপোনালোকক দেখাম মজা চাই থাকক আৰু চেলেংখন দি দিলে লুনাক এয়া আমাৰ কইনা এইফালে এনেকৈ ধুনীয়াকৈ থাল চাল জ্বলাই লৈছে এইফালে আমাৰ কইনা এয়া চিনাকি পৰ্ব এয়া আমাৰ কইনা ড্ৰেছটো চেঞ্জ কৰাই দিলোঁ আমি আৰু ইয়াত চব মানুহ বহিয়ে আছে এয়া হৈ গ'ল চেঞ্জ কৰাই দিয়া সিন্দুৰো দি দিলে বাকী আঙুঠি পিন্ধোৱা ৰচমটো বাহিৰত হ'ব এয়া আমি সজাই আছোঁ এতিয়া ৰিং থোৱাৰ কাৰণে এইটো ধুনীয়াকৈ অলপ পাছত দেখাইছোঁ এইটোতো আপোনালোকক দেখাইছোঁৱে এয়া চাওক হেমাই ধুনীয়াকৈ ফুলবিলাক ছিঙি ছিঙি দি আছে এতিয়া আমি টেবুল ৰেডি কৰালোঁ এইফালে ৰাইজ বহি আছে চব ইয়াত কিবা কিবি আৰু হ'ব নিয়ম দেখাম আপোনালোকক যি পাৰোঁ বোলা এয়া কইনা আৰু বাহিৰত উলিয়াই নি আছে এইফালে দৰাও আহিছে লগ নাপাম নহয় আৰু এইটো কেকটো চাওক কিমান ধুনীয়া বনাইছে এখেতে নিতাই এয়া আমি চাহ খাব ধৰিছোঁ পিঠা কেক লাড়ু এই পিঠা চাহ এয়া চব সোৱাদ লাগি গৈছে আৰু এইফালে মই চাহ খাই আছোঁ এয়া চব ছোৱালী এইফালে ছোৱালী পূৰা ভৰ্তি ছোৱালী ইফালে দৰা কইনা ফটো উঠি আছে ইফালে পূৰা ছোৱালী
এয়া হিমাক্ষীৰ তালুকদাৰৰ ফুল লুক আছামিজ ট্ৰেডিশ্যনেল দুযোৰ কাপোৰে আমি নন্দিনীৰ পৰা লোৱা মানে মই গিফ্ট পোৱা হ'লেও নন্দিনীৰে হয় আৰু জুৱেলাৰীটো ইনষ্টাগ্ৰামৰ পৰা লৈছোঁ মই ধুনীয়াকৈ মেনশ্যন কৰি দিম আপোনালোকে চাব মোৰ ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু আমি ধুনীয়া ধুনীয়া ফটো চটো উঠি ল'লোঁ মজাছে চব ইনষ্টাগ্ৰামত আপলোড কৰিম তো আপোনালোকে চাবলৈ নাপাহৰিব মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে হিমাক্ষীজ মেকঅভাৰ ডেছক্ৰিপশ্যনত লিংক আছে ধুনীয়াকৈ চাই ল'ব লগতে জুৱেলাৰীৰ যিখন ষ্ট'ৰ মই সেইখনো মেনশ্যন কৰি দিম তাত আপোনালোকে চাব এতিয়া ভাত চাত খাই লওঁ বহুত বেছি ভোক লাগিছে আৰু এতিয়া বাজিছে 2:15 তো আমি যাব লাগিব 8টাত আমাৰ গাড়ী আছে নাইট ছুপাৰ তো চাই থাকক ধুনীয়াকৈ চব দেখাই থাকিম আৰু কি কি খাওঁ সেইটো দেখাম পাৰি পূৰা ফটো উঠি গেলাই দিলোঁ আমি পূৰা গেলাইছোঁ আৰু এইফালে দৰা কইনা ভাত খাই আছে আমিও খাম আৰু এতিয়া মানুহ চানুহ বহি আছে চব এইফালে বাৰাণ্ডাত চব এইফালে আমি এতিয়া ভাত খাবলৈ বহিছোঁ তো দেখো না ধুনীয়া ছোৱালী এইফালে চিন্ময় হা এইফালে হেমা এইফালে ৰিম আৰু এইফালে আমি আৰু এইফালে মুড়ি বাদাম পাপৰ নিমপাত এনেকৈ ভাজি এইফালে পনীৰ দালি তৰকাৰী নেমু এয়া আচাৰ আৰু এইফালে মাছ বাকী মাংস আমি লোৱা নাই পাঠাৰ মাংস হয় নাখাওঁ আৰু আমি ভাত চাত খাই মেলি পূৰা ড্ৰেছ চেছ চেঞ্জ কৰি লৈ পূৰা আৰু ৰেডি হ'লোঁ যাবৰ কাৰণে আমাৰ 8টা বজাত নাইট ছুপাৰ আছে এইফালে ৰিম্পি তাইও ৰেডি এইফালে মই ৰেডি হেমাও ৰেডি তাই যাব তাইৰ ঘৰ বৰপথাৰ গোলাঘাটৰে বৰপথাৰত তাইৰ ঘৰ দেখা ये हेमा पानी पी रहा है अभी ये भी जाएगा कैसा लगा बहुत अच्छा लगा बहुत अच्छा लगा और लगा बहुत अच्छा लगा सबसे मिल के हाँ। पूरा एंजॉय किया अब सब अपने अपने रास्ते हाँ আৰু এইফালে ভাইটিয়ে খাই আছে नंबर 1 আৰু এয়া আমাৰ কইনা এতিয়া মানে শুনা কি অলংকাৰবিলাক খুলি থকা হৈছে অলংকাৰ ৰামে দিয়া অলংকাৰ খুলি আছে আৰু এয়া চাওক কি ধুনীয়া ৰিং দি দিছে দৰাই দিছে বহুত ধুনীয়া লাগিছে ৰিংটো বহুত বেছি ধুনীয়া একদম হেপী লাইফ হয় এয়া চাওক সেন্দুৰ চেন্দুৰ পিন্ধাই তিৰি বনাই দিলে আৰু আশীৰ্বাদ কৰিব আৰু এয়া চাওক এতিয়া ডেন্স পাৰফৰ্মেঞ্চ হ'ব দেখাই আছোঁ আপোনালোকক হেমাৰাইৰ বিদায় মুহূৰ্ত কান্দিছে দুখ ভালকৈ যাবা চক ৰাস্তাত বহি এতিয়া আমি চাহ খাম এইফালে পিঠা মিক্সচাৰ চাইৱালা আমাক চাই দিব পিয়ে পকৰো ৰিম্পিয়ে এতিয়া আমি চাহ খাম এয়া চাওক ফটো চাই আছো আমি মজা এতিয়া চাহ খাওঁ আৰু এয়া যিহেতু আমি যাম 7টা বজাত ইয়াৰ পৰা মানে কি 7:30 যাম তো এতিয়া আমি এয়া ভাত খাবলৈ লৈছোঁ চবকেইটাই এয়া চব এইফালে মইতো এতিয়া আমি ভাত চাত খাই মেলি যাম আৰু এইফালে এতিয়া বাছত উঠাবলৈ আহিছে আমাক লুনা আমি চব একেলগে যাম লুনা নাযায় তো আমি চব যাম তাই থব আহিছে আমাক বাছত উঠাব আহিছে আকৌ লগ পোৱাৰ আশাৰে আৰু এইফালে আমি বাছত বহি দিলোঁ নগাইজ য়েছ গাইজ তো যাম আৰু এতিয়া ঘৰ ভাল লগা দিন বহুত ভাল লগা টাইম এইখিনি মুহূৰ্ত একদম আৰু স্মৃতি হিচাপে ৰৈ যাব ভাল লাগিছে এয়াই আৰু জীৱনটো এনেকৈ যাই থাকিব লাগিব তো ধুনীয়াকৈ চাই থাকক
আৰু আমি ৰাতিপুৱা মোটামুটি 4:30 মানত গুৱাহাটী পালোঁ। পাঠশালা অহা বাছত উঠিলোঁ 5:30 আৰু মোটামুটি 8:15 মানত পাঠশালা পাই গৈছোঁ। তো আহি পূৰা গা পা ধুই ভাত পানী খাই মজাছে টোপনি মাৰি এতিয়াহে উঠিলোঁ। তো এয়া চাওক মেহেন্দিৰ মজা কালাৰ উঠিছে আজি আৰু পূৰা ভালকৈ উঠিছে। তো আৰু লুনাই বঢ়িয়াকৈ নেমু টেঙা পিঠা লাড়ু দি পঠাইছে। তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ তোমাক। এয়া চাওক আমাৰ মায়ে যাব এতিয়া গাঁৱৰ ফাংচনত। আমাৰ গাঁৱত ফাংচন চলি আছে। তো তাত যাব তাত কৰাচ গাব। এয়া চাওক ধুনীয়াকৈ সাজি কাচি ওলাইছে আমাৰ মাম্মীয়ে মানে মায়ে।